31 ডিসেম্বৰৰ ৰাতি কৰক এটা কাম। নতুন বছৰৰ পূৰ্বে যদি এই কামটো কৰে তেন্তে সকলো কামতে পাব সফলতা। 31 ডিসেম্বৰৰ ৰাতি এনে কি কাম কৰিব লগা আছে এই বিষয়ে জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। নতুন বছৰৰ পূৰ্বে যদি এটা কাম কৰে তেন্তে আপোনাৰ জীৱনত সুখ শান্তিৰে ভৰি পৰিব আৰু সকলো কামতে পাব সফলতা। গতিকে জানো আহক নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বেই অৰ্থাৎ 31 ডিচেম্বৰৰ ৰাতি কি কৰিব লাগিব, যাৰ জৰিয়তে আহিব লগা দিনত সুখ শান্তি টকা পইচাৰ অভাৱ নহ'ব। এইকেইদিন ঘৰ দুৱাৰ চাফ চিকুণ কৰি ৰাখিব। ইয়াৰ জৰিয়তে ঘৰত থকা নেগেটিভিটি দূৰ হ'ব আৰু নতুন বছৰত আপোনাৰ ঘৰখনলৈ পজিটিভ শক্তিৰ আগমন হ'ব। দ্বিতীয়তে নতুন বছৰ আৰম্ভণিৰ অন্তিম দিনটোত আপুনি আপোনাৰ ইষ্ট দেৱতাৰ পূজা নিশ্চয় কৰিব। তৃতীয়তে নতুন বছৰটিক স্বাগতম জনাবৰ বাবে নতুন চাফা বস্ত্ৰ পৰিধান কৰিব। নতুন বছৰৰ আৰম্ভণিৰ অন্তিম দিনটোত অৰ্থাৎ 31 ডিচেম্বৰৰ সন্ধিয়া ঘৰত ভজন কীৰ্তন কৰিব পাৰে। ধূপ ধূনা চাকি জ্বলাই ভগৱানক আৰাধনাও কৰিব পাৰে আৰু এই দিনটোত ভক্তি নিষ্ঠা সহকাৰে ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাব যাতে নতুন বৰ্ষটিয়ে আপোনাৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। লগতে ভগৱানক প্ৰাৰ্থনা কৰোঁতে এইষাৰ কথা নিশ্চয় ক'ব যে হে ভগৱান, তোমাৰ কৃপা সদায় যেন আমাৰ ঘৰখনৰ ওপৰত থাকে। 31 ডিচেম্বৰৰ দিনটোত দুখীয়া বা অসহায় লোকক পুৰণা কাপোৰ আৰু খোৱা বস্তু দান কৰিবলৈ চেষ্টা কৰিব। এই দিনটোত যিমান পাৰে কাজিয়া বিবাদ আদিৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব। লগতে সেই দিনটো পজিটিভিটি মন এটা লৈ থাকিবলৈহে চেষ্টা কৰিব। কথাতেই কয় নহয়, যাৰ শেষ ভাল তাৰ সকলো ভাল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।